আজি মানে বিহুৰ ফটোশ্বুট হ'ব গাইছ তো ইয়াৰ কাৰণে মই ৰখি আছোঁ মানে ঢুলীয়া এতিয়ালৈকে মানে অহা নাই ইফালে আহিব ই ঢুলীয়া তো ইয়াক মানে মই ৰখি আছোঁ এতিয়া ফটোগ্ৰাফাৰে ৰখবা লগা হৈছে মানে ঢুলীয়াক ড্ৰাইভাৰ আহি পেলাক তাৰ মানে ইয়াক মই দৰমা দি ৰাখোঁ আৰু আমাৰ ই মানে হ'ল আমাৰ আজি ঢুলীয়া ইয়াৰ কাৰণে ৰখবা লগা হ'ল ঢোলো লাগব ন ঢোল চল বাদ দি চলো এতিয়া আমি কইনা নহয় মানে নাচনী চৰি গাইছ কইনা নহয় নাচনী আনবা যাম এতিয়া এইয়া নাচনী আমাৰ নাচনী ঐ বহাগী আমি বৰ্তমান ফটোগ্ৰাফাৰ নাচনী ঢুলীয়া একেলগত গৈ আছোঁ মানে ভাল এটা লোকেশ্যন বিচাৰি লোকেশ্যন ক'ত লোকেশ্যন মই বিচৰিটো বনাই থৈ দিছা তো তাত হ'ব এয়া পালোঁ আমি টাউনপুৰ বজাৰ গুচি যা তাৰপিছত আমাৰ ঘৰতে ধুনীয়া লোকেশ্যন চাইছি ইয়াতে তো আমি এতিয়া মানে কেমেৰাবিলাক ওলাই আছোঁ ফটোশ্বুটৰ কাৰণে একদম ৰেডি ইয়াত ঢুলীয়াই আমাৰ এতিয়ালৈকে ৰেডি নোহোৱা নাই মানে আমাৰ 2 মিনিট লাগে আৰু এইফালে আজি আমাৰ দুটা কেমেৰা দি আমাৰ শ্বুট হ'ব এটা দি ভিডিঅ' এটা দি ফটো হেল্ল' আমি মানে ফটোশ্বুট কৰিব ইফালে আহিছোঁ তো বাবু কেইটামানক লগ পালোঁ দে ফটোশ্বুট কৰিবি নে তহঁতে গৰীব ভিখাৰী বোলে ইহঁতে আৰু পেন ফাটা নেকি তাৰ পেন ফাটা যদি মই ভিডিঅ'ত দেখাই দিম ইয়াৰ এতিয়ালৈকে মানে হোৱা নাই চলিটো তো ড্ৰেছ ফিটিং ইয়াৰ পিন্ধবা নানে ই নাজনে ময়ো পিন্ধাব নাজানো ইমান এটা যেনেকৈ তেনেকৈ কৰি দিম আৰু ফটোশ্বুটটো আপোনালোকে খালি বেয়া নাপাব ইমান ভুল ধৰিব নালাগে সৰু চলি বুলি মাফ কৰি দিব হৈ গ'ল ৰেডি ঢোলটো মই দাঙি আছোঁ মোটামুটি 6 কিলোমান হ'ব চনীৰ নামটো কৈ দিয়াচোন তো এই লোকেশ্যনত লৈ আহিছোঁ আমি নাচনী আৰু ঢুলীয়াক তো নদী পাৰ ইফালে কুৰ্চিত ভাই ৰেডি ইফালে আমাৰ ফটোশ্বুট হ'ব দে কুৰ্চিত এইখিনিতে উঠাচোন তই আগত এই তাতে নাচবি দুনিয়াৰ তাচ আছে তলত অলপ ইফালে আকৌ দা Again. Ready? কাৰণ কে নাই এফালে চলি আছে ফটোশ্বুট আমাৰ জংঘলৰ মাজৰ কুৰ্চিত ভাই তই যা দুজনকো লওঁ থলটো মাজত এই মাজত নালাগে তই এটা কাম কৰ থলটো এই কি কয় থলটো নালাগে দে কাষতে বহি ল বাছ হ'ব দে বহ ফ'কাছ নল'ব আমি সিফালে যাব লাগিব যা সেইফালে সোমাই যা ভাল হ'বতো ইয়াতে এইবিলাকতো ভাল লগা হয় এইবিলাকত কাঁহী বনত মজা হ'ল হয় দে ভালকৈ লাগ অলপ কাষত যা মাজত থৈ দিয় দিয় হাতকেইখন দি এনেকৈ Smiley. Hablo. Okay. আমার এই ভাইও বহুত কষ্ট করছি কিন্তু দে এই ভাইয়ে বহুত কষ্ট করছি আমার লগত আহি তো গাইস আমার ফটোশুট ফাইনালি কমপ্লিট মানে হৈ গ'ল এফালে ঢুলীয়াই আহি গ'ল ফোন কৰি ঐ বাপা কাক ফোন কৰিছ তই আৰু আমাৰ তাৰ মাজতে সুদূৰ গোৱাৰ পৰা আহিছে আমাৰ তপন ভাই বহু দিনৰ মূৰত মানে লগ পালোঁ কি খবৰ বঢ়িয়া তো আমাৰ ফটোশ্বুট শেষ হৈ গ'ল কেনে ফটো ভাল আহিছে না ফটো দেখাই নাই ক'ত ভাল দেখাই নাই তই মানুহটো কিয় এনেকুৱা কিবা হৈ আছে তই ফূৰ্তি লাগি আছে আজি
বেছি আজিৰ পৰা গৰু বিহু না খুৰচিত পৰা বস্তুগিলা হৈ গ'ল ফটোশ্বুট ফাইনেলি আমাৰ এইফালে নাচনীক একবাৰ সোধোঁ কেনে লাগিল ফটোশ্বুটটো কৰি মানে আজি ফাৰ্ষ্ট টাইম মানে আমাৰ লগত এনেকৈ ফটোশ্বুট কৰিছে আগতে বিহুৰ ফটোশ্বুট কৰিছা নে নাই তুমি কেতিয়াবা ফোনত আজি মানে ফাৰ্ষ্ট টাইম আৰু ইয়াৰ লগত আহিছে তাইৰ বাইদেউ কি নাম তোমাৰ কৃতিস্মিতা আচ্ছা ঠিক আছে তো এইখিনি জাষ্ট মানে আমাৰ ফটোশ্বুটটো মানে যিবিলাক নেকি আমি ফটো উঠালোঁ তো দি আছোঁ মই চাই লওক